নমস্কাৰ বন্ধু বান্ধৱীসকলে শাকবিধ সকলোৱে চিনি পাইছেই চাগে নহয় জানো। মোৰ হ'লে খুব প্ৰিয়, সকলোৱে বনাব জানে। মইনো কিদৰে বনালোঁ আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া ঢেকীয়া শাকখিনি মই কোনোমতে বিচাৰি এখন দোকানৰ পৰা লৈ আহিলোঁ আৰু মই ভালদৰে বাছি পেলাই টুকুৰা কৰি পেলাই এনেকৈ কাটি ল'ম মানে টুকুৰা কৰিয়ে লৈছোঁ। বহুতে দীঘলে ভাজি খায়, তেনেকৈও ভাল লাগে। বহুতে কণীৰ সৈতে ঢেকীয়া শাক খাই ভাজি পেলাই। আৰু মইনো কিদৰে বনালোঁ চাওঁ আহকচোন। এয়া ধুনীয়াকৈ কাটি ল'লোঁ, লৈ পেলাই কেৰাহীটো গৰম হোৱাত তাতে তেল দিলোঁ। তেল দি পেলাই তাতে এচামুচ গোটা জিৰা ঢালি দিলোঁ। গোটা জিৰাখিনি ভালদৰে ফুটি উঠা তাত 3টা আলু মই কাটি লৈছিলোঁ সৰু কৰি, আৰু এই আলুখিনি ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া আলুখিনি যে গল্ডেন ব্ৰাউন হ'ল, তাতে মই 2টা পিঁয়াজ ডাঙৰকৈ কাটি লৈছিলোঁ, সেইকেইটা ঢালি দিলোঁ। পিঁয়াজটো পিছত দিলে ভাজিখন খুব মিঠা হৈ পৰে নহয় জানো। এই অলপ ভাজাৰ পিছতে তাতে আকৌ কেইটামান তিৱা বুট দি দিলোঁ। তিৱা বুটৰ লগত ঢেকীয়া শাক খাই কোনে ভাল পায় বাৰু, মোক জনাবলৈ নাপাহৰিব দেই। মই হ'লে খুব ভাল পাওঁ। আৰু কণীৰ লগতো ভাল লাগে, কিন্তু বুটৰ লগত যিসকলে বনাই নাই পোৱা এবাৰ বনাই খাবচোন দেই। এয়া চাওকচোন, ধুনীয়াকৈ ঢেকীয়া শাকখিনি দি দিলোঁ আৰু ভালদৰে পমি যোৱালৈকে কমচে কম 5-10 মিনিট ভাজি থাকিলোঁ। আৰু যিহেতু অলপ পমি গৈছে, এতিয়া তাত মই আন্দাজমতে নিমখ, অলপ হালধি গুড়ি আৰু এচামুচ ধনিয়া পাউডাৰ ঢালি দিম। ধনিয়া পাউডাৰটো কিন্তু অপশ্যনেল দেই, মই হ'লে ভাল পাওঁ দি খাই পেলাই। তাৰপিছতে এচামুচ লাল মিৰ্চ পাউডাৰ আৰু বেলেগ একো নাই। ধুনীয়াকৈ 15-20 মিনিট কম জুইত ঢেকীয়াখিনি ভাজি থাকিলে লাষ্টত পমি যাব আৰু ধুনীয়াকৈ। আৰু পানী দিয়া ভাতৰ লগত ঢেকীয়া ভাজি খাই কোনে ভাল পায় জানো, জনাবচোন। মোৰ ইয়াত ঢেকীয়া ভাজি ৰেডি হৈ গ'ল। গৰমে ভাতৰ লগত খালোঁ, আৰু পানী দিয়া ভাতৰ লগত ঢেকীয়া ভাজি এনেকৈ বুট কোনে ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু চেনেলটো ফ'ল' কৰি দিব। তেতিয়ালৈকে বাই বাই।